हेलो फ्रेंड्स वेलकम बैक टू ऑनलाइन आसामिस। आजिर भिडिओत आपनालोকক মই ক'বলৈ ওলাইছোঁ যে যদি আপুনি আপোনাৰ এখন দোকান আছে বা আপোনাৰ যিকোনো ব্যৱসায় আছে আপুনি তাতে যেহেতু পইচা লেনদেন কৰে গতিকে আপুনি ইজিপেৰ সহায়ত যদি আপুনি তাতে এটা ইজিপেৰ যদি আপুনি মাৰ্চেন্ট পইণ্ট লয় ইজিপেৰ যদি এটা ৰিটেইলাৰ আইডি আপুনি লয় তেনেহলে আপুনি তাত সৰু এটা বেংকৰ নিচিনা সাৰ্ভিসবিলাকো আপুনি তাতে দিব পাৰিব যেনেকুৱা আধাৰ উইথড্ৰল মাইক্ৰো এটিএম মিনি স্টেটমেন্ট বেলেন্স ইনকুৱাৰী ক্যাশ উইথড্ৰল মানি ট্ৰান্সফাৰ ইউপিআই ইত্যাদি বিভিন্ন ধৰণৰ যি সাৰ্ভিসবিলাক আছে আপুনি তাতে ইজিপেত আটাইতকৈ ভাল ধুনিয়া আপোনাৰ কমিশন প্ৰভাইড কৰি থাকে আৰু 100% ট্ৰাস্টেড আৰু বহুত ভাল ৰেটিংৰ এখন এপিএছ পোৰ্টাল তো আপোনালোকে প্লে ষ্টৰত চাই পেলাই আপোনালোকে এপ্লিকেশনটো ডাউনলোড কৰিব ডাউনলোড কৰাৰ পিছত আপোনাৰ তাতে লগইন কৰিব ক'ব লগইন কৰিলে আপুনি ৰিটেইলাৰ আইডি আৰু পাছৱৰ্ড লাগিব এটো আপুনি নিজে কৰিব নোৱাৰে তো মই এই ইজিপেৰ ডিস্ট্ৰিবিউটৰ হওঁ আপোনালোকে যদি বিচাৰে তেনেহলে মাত্ৰ খুব কম পইচাৰ জৰিয়তে আপুনি এই ৰিটেইলাৰ আইডিখন ল'ব পাৰিব আৰু তাতে যদি আপুনি মাইক্ৰো এটিএম ইউজ কৰে মাইক্ৰো এটিএম ইউজ কৰি আপুনি তাতে লেনদেন কৰিব পাৰিব মানুহক টকা উঠাই দিব পাৰিব যিকোনো এটিএম ইয়াতে আপোনাৰ একসেপ্ট কৰে ইজিপে তাৰ পিছত আপোনাৰ যদি এখন ফিংগাৰপ্ৰিন্ট থাকে তেনেহলে আপুনি যিকোনো মানুহৰ একাউণ্টত যদি আধাৰ ইনেবল থাকে তাৰ আধাৰ যদি লিংক কৰা থাকে তেনেহলে সেই এপিএছৰ বা আধাৰ ইনেবল পেমেন্ট সিস্টেমৰ মাধ্যমত আপুনি পইচা উঠাই দিব পাৰিব বা হেৰি কৰিব পাৰিব মিনি স্টেটমেন্ট বেলেন্স ইনকুৱাৰী কৰি দিব পাৰিব গতিকে ইয়াত বিভিন্ন ধৰণৰ আপোনালোকে ইন্টাৰফেসত দেখা পাইছে ইজিপে ইয়াতে বহুত আপোনাৰ সাৰ্ভিসেস আছে ইয়াতে আপনি ফার্স্ট পাইছে কালেকশন পেমেন্ট ইউপিআই কিউআর আধার পে এসএমএস পেমেন্ট এমপোস তার পিছত আছে আধার উইথড্রল মাইক্রো এটিএম মিনি স্টেটমেন্ট ব্যালেন্স কোয়ারি মানি ট্রান্সফার ইজি ট্রান্সফার ইউপিআই ট্রান্সফার স্ক্যান এন্ড পে তার পিছত রিচার্জ এন্ড ক্যাশ কালেকশনত আছে মোবাইল প্রিপেইড মোবাইল পোস্টপেইড ডিটিএইচ ক্যাশ কালেকশন ভারত বিল পে বিবিপিএস সার্ভিসত আছে ইলেকট্রিসিটি এলপিজি গ্যাস ওয়াটার ব্রডব্যান্ড বিভিন্ন ধরনের এলআইসি প্রিমিয়াম কেবল টিভি তার পিছত ইন্স্যুরেন্সৰ প্রিমিয়াম তার পিছত তলতে আছে আপোনাৰ ই গভৰ্ণমেণ্ট সাৰ্ভিসত আছে ই গভৰ্ণমেণ্ট সাৰ্ভিস আছে তাতে ইউটিআই পান এপ্লিকেশন আপোনালোকে ইয়াৰ পৰা কৰিব পাৰিব পেন কাৰ্ডৰ এপ্লিকেশন তার পিছত এনএসডিএল টো এতিয়া অহা নাই এটো আপকামিং হৈ আছে আৰু ইজি কেয়াৰ ইন্স্যুরেন্স সাৰ্ভিসত আছে আপোনাৰ ট্ৰাভেল সাৰ্ভিসত আছে ৰেল বুকিং ফ্লাইট বুকিং আপোনালোকে ইয়াৰ পৰা কৰিব পাৰিব তার পিছত ইয়াৰ পৰা আপুনি সিএসপিৰ নিচিনা একাউণ্টও খুলি দিব পাৰিব ইয়াতে 4-5টা হেৰি আপোনাৰ বেংক এটা নিও বেংকিং সাৰ্ভিস বুলি কয় ইয়াতে বেংক একাউণ্ট আপুনি কৰিব পাৰিব এক্সিস বেংকৰ একাউণ্ট কৰিব পাৰিব ভিডিও কেৱাইচিৰ জৰিয়তে তো যি কি নহওক ইয়াতে আপোনালোকে ইয়াতে দেখা পাইছে এইবিলাক সাৰ্ভিস ইয়াতে আছে গতিকে আপোনালোকৰ যদি ইজিপেৰ যদি ৰিটেইলাৰ আইডি লাগে তেনেহলে কাষতে স্ক্ৰিনত দিয়া ফোনত আপোনালোকে হোৱাটছএপ বা কল কৰিব পাৰে তেনেহলে খুব কম পইচাৰ বিনিময়ত আপোনালোকে ইয়াৰ ৰিটেইলাৰ আইডিটো পাই যাব এতিয়া অফাৰ চলি আছে যদি লাগে আপোনালোকে নৱেম্বৰ মাহতে ল'ব পাৰিব নৱেম্বৰ মাহলৈকে অফাৰ আছে আপোনালোকে যোগাযোগ কৰক খুব কম পইচাৰ বিনিময়ত আপোনালোকে পাই যাব আপোনালোকে যোগাযোগ কৰিলে ইয়াৰ ডিটেইলছ মই সবিশেষ আপোনালোকক জনাই দিম গতিকে আৰু দেৰি নকৰিব যদি আপোনাৰ এখন দোকান আছে তাতে আপুনি সৰু এটা মিনি বেংক স্থাপন কৰি আপুনি তাৰ পৰা মাহেলীয়া মোটামুটি 10 পৰা 20,000 টকা মান আপুনি অনায়াসে ইয়াৰ পৰা ইনকাম কৰিব পাৰিব গতিকে এতিয়াই যোগাযোগ কৰক কাষত দিয়া নম্বৰত আৰু ডেসক্ৰিপচনত ইয়াৰ নম্বৰ দিয়া আছে আৰু সফটওয়্যাৰৰ লিংক ডেসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব EZEPAY বুলি সাৰ্চ কৰিলে আপোনালোকে পাই যাব আৰু ইয়াৰ এখন সাৰ্টিফিকেট আছে সাৰ্টিফিকেটখন আপোনালোকে যেতিয়া আইডি পাই যাব তাৰ পিছত ইয়াতে ওপৰত 3 লাইন আছে ইয়াতে ক্লিক কৰিব ইয়াতে চাওক ইয়াতে ৰিটেইলাৰ আইডি লিখা আছে আৰু তলত লিখা আছে সাৰ্টিফিকেটত ক্লিক কৰিলে আপোনালোকে এনেকুৱা এখন সাৰ্টিফিকেট দেখা পাব আৰু এটো আপোনালোকে প্ৰিন্ট কৰি পেলাই দোকানত আপোনালোকে আৰি দিব লাগিব এখন আপুনি এজন বিজনেছ কৰেসপন্ডেন্ট এজেন্ট হয় আপুনি মানে ইলিগালি আপুনি এই ব্যৱসায়টো কৰিব পাৰিব গতিকে আজিৰ ভিডিঅ'ত ইমানেই বেছি নকওঁ আপোনালোকে যদি লাগে তেনেহলে সোনকালে এতিয়া যোগাযোগ কৰক তলত দিয়া কাষত দিয়া নম্বৰত ওকে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও